জাকাত কিয় দিব লাগে, কাক দিব লাগে, কিমান দিব লাগে, আৰু জাকাত দিলে কি হ'ব আৰু নাদিলে কি হ'ব, সেইবিলাক লৈ আজি আলোচনা কৰিম। আৰু সেইবিলাকৰ বিষয়ে জাকাত কিমান দিব লাগিব, নিদিলে কি হ'ব, সেইবিলাক বিষয়ে আজি আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো মন দি চাব, আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু চেনেলত নতুন আহিলে এটা ছাবস্ক্ৰাইব কৰি দিব ইনশাআল্লাহ। আসসালামু আলাইকুম। প্ৰথমতে হৈছে যে হুজুৰ পাক সাল্লাল্লাহু আলাইহি সাল্লাম কৈছে, জাকাত যি আল্লাহ যাক ধন দিছে, যাক মাল সম্পত্তি দিছে, সি এনেকুৱা মাল দিছে যে সি কি হৈছে, জাকাতৰ উপযুক্ত হৈছে। তেনেহ'লে সি যদি জাকাত দিয়ে তেনেহ'লে তাৰ মালৰ হিচাপ নহয়, কিয়ামতৰ দিন তাৰ মালৰ হিচাপ নহ'ব। আৰু কৈছে হুজুৰ পাক সাল্লাল্লাহু আলাইহি সাল্লাম কৈছে, যাৰ ওচৰত নেকি ইমান মাল আছে যি সি জাকাত দেৱাৰ উপযুক্ত হৈছে, তেতিয়াও যদি সি জাকাত নিদিয়ে তেনেহ'লে কিয়ামতৰ দিন আল্লাহ পাক কৈছে যে তাৰ কাৰণে আমি বহুত ডাঙৰ আজাব ৰাখিছোঁ, আৰু তাৰ মাল তাৰ ওচৰত আজাব হৈ খাৰা হ'ব কিয়ামতৰ দিন। তো প্ৰথমতে হৈছে জাকাত কিমান দিব লাগিব, কিমান পইচা হ'লে কিমান জাকাত হ'ব। ফাৰ্ষ্টত হৈছে যে আপোনাৰ জাকাত দিব লাগিব কিমান, 2.5% জাকাত দিব লাগিব। 1 লাখ টকা হ'লে 1 লাখ টকাৰ পৰা 2.5% কিমান হ'ব, 2,500 টকা হ'ব। 1 লাখ টকাৰ পৰা 2,500 টকা জাকাত আহিব, আৰু 1,000 টকাৰ পৰা 250 টকা জাকাত আহিব। এনেকৈ যিমান আপুনি আপুনি যদি জাকাতৰ উপযুক্ত হৈছে তেনেহ'লে আপোনাৰ জাকাত ইমান টকা দিব লাগিব। কিমান টকা হ'লে জাকাতৰ উপযুক্ত হ'ম? তো প্ৰথমতে হৈছে সোণা, গ'ল্ড আৰু ৰূপা, এইবিলাক কিমান হ'ব লাগিব? 87 গ্ৰাম, মানে 87 গ্ৰাম যদি আপোনাৰ ওচৰত গ'ল্ড থাকে, সোণা থাকে, তেনেহ'লে আপুনি জাকাতৰ উপযুক্ত হৈছে। আৰু ৰূপা কিমান হ'ব লাগিব? ৰূপা হৈছে যে 612 গ্ৰাম। 612 গ্ৰাম যদি আপোনাৰ ওচৰত ৰূপা থাকে তেনেহ'লে কি কৰিব লাগিব? জাকাত দিব লাগিব। 612 গ্ৰাম ৰূপা যদি আপোনাৰ ওচৰত থাকে তেনেহ'লে এইবিলাক কিমান, সেইটো পইচা আজিৰ তাৰিখে কিমান টকা হ'ব তো ওলাই আপুনি জাকাত দিব লাগিব। আজিকালি বহু উলামা কি কৰে যে ৰূপাৰ নিচাবটো ধৰি কি কৰে, জাকাতটো ওলায়। সেইকাৰণে ৰূপাৰ নিচাবটো ধৰি পেলাই জাকাত লোৱাটো ভাল। কি বস্তুৰ ওপৰত জাকাত আছে? কি বস্তুৰ ওপৰত জাকাত আছে? পইচা, মানে টকা কিমান টকা লাগে। টকা যদি আপোনাৰ ওচৰত থাকে, এটা বছৰত আপুনি হিচাপ কৰি আহিছে যে এটা বছৰত মোৰ ইমান টকা, 1 লাখ টকা এটা বছৰত থাকে, মোৰ গোটেইখিনি বছৰ ঘূৰি আহিলে এটা বছৰত মোৰ ইমান টকা থাকে, তেনেহ'লে আপোনাৰ জাকাত দিব লাগিব। আৰু গ'ল্ড আৰু ৰূপা যদি এটা বছৰত পূৰা এটা বছৰ ঘূৰি আহিলে যেতিয়া আপোনাৰ 612 গ্ৰাম যদি থাকে তেনেহ'লে আপোনাৰ জাকাত দিব লাগিব। কি বস্তুৰ ওপৰত জাকাত? প্ৰথমতে হৈছে পইচা, যদি আপোনাৰ বছৰটো ঘূৰি আহি আপুনি হিচাপ কৰিছে যে মোৰ ইমান টকা বাঢ়িছে, ইমান টকা হ'লে, যিমান টকা হ'লে আপোনাৰ জাকাতটো ৱাজিব হ'ব, ইমান টকা আপুনি হিচাপ কৰি ওলাইছে যে ইমান টকা আছে, তেনেহ'লে আপোনাৰ জাকাত দিব লাগিব। আৰু কি আছে? আৰু গ'ল্ড আৰু ৰূপাৰ যদি যিমান কৈছোঁ আমি, সেইবিলাক যদি গোটেই বছৰ হিচাপ কৰি যদি আপোনাৰ ইমান গ'ল্ড থাকে, ইমান যদি ৰূপা থাকে, তেনেহ'লে জাকাত দিব লাগিব। আৰু আপুনি যদি বেংকত পইচা ছেভিং কৰিছে, সেইটো যদি হিচাপ কৰি থাকে যে সেইটো হিচাপ কৰিলে মোৰ কি হ'ব, জাকাতৰ পইচাটো হ'ব, মই জাকাতৰ নিচাব হ'ম, তেনেহ'লে সেই বেংক বেলেঞ্চৰ কি কৰিব, জাকাত দিব লাগিব। আৰু যদি আপুনি কৰ্জা দিয়ে, আপুনি মানুহক উধাৰ দিছে, যে মই তাক কৰ্জা দিছোঁ, সেই কৰ্জাটো মই কি কৰিম, মই পাম, কৰ্জাটো মোক ঘূৰাই দিব, তেনেহ'লে আপুনি কি কৰিব পাৰিব? তেনেহ'লে সেই কৰ্জাৰ পইচাটো কি কৰিব, জাকাত দিব লাগিব। আৰু কি বস্তুৰ ওপৰত জাকাত দিব নালাগে? ঘৰত আপুনি থাকি আছে, সেইটো ঘৰত জাকাত দিব নালাগে। যিটো গাড়ী আপুনি চলাই আছে, আপুনি ইস্তেমাল কৰি আছে, ইস্তেমাল কৰা গাড়ী, যিকোনো ইস্তেমাল কৰা বস্তু জাকাত দিব নালাগে। আৰু কাপোৰ আৰু মোবাইল আৰু ঘৰত যিবিলাক বস্তু ইউজ হয়, সেইবিলাকৰ কি হয়, জাকাত দিব নালাগে। জাকাত দিলে কি ফায়দা হয়? আল্লাহৰ কি হয়, আল্লাহ ৰাজি হয়,
আল্লাহ ৰাজি খুচি হয়। আৰু যি মানুহে জাকাত দিয়ে সি কি কৰে, সি কামিয়াব হয়। আৰু জাকাত দিলে গুনাহ মাফি পোৱা যায়। আপুনি জাকাত দিছে, আপোনাৰ গুনাহ মাফ হ'ব। জাকাতৰ মালৰ লগত কি কৰে, আপোনাৰ গুনাহটো কি কৰে, আল্লাহ তাআলা মাফ কৰি দিয়ে। আৰু যদি আপুনি জাকাত দিয়ে তেনেহ'লে আপোনাৰ মনটো কি কয়, শান্তি পায় যে আমি কি কৰিছোঁ, আল্লাহৰ ৰাস্তাই মোৰ পইচা কি কৰিছোঁ, জাকাত দিছোঁ। সেইকাৰণে আপোনাৰ দিলটো, আপোনাৰ মনটো শান্তি পায়। আৰু জাকাত দিলে আপোনাৰ মালৰ কি ফাইদা হ'ব, আপোনাৰ টকা পইচা কি ফাইদা হ'ব, আপোনাৰ ধন দৌলতৰ কি হ'ব, বৰকত হ'ব। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, যোনে নেকি সদকা আৰু জাকাত আদা কৰে সিহঁতৰ মালটো কি হয়, বৰকত আহে। সিহঁতৰ মালত কোনোদিন কমি নহয়। আৰু কি আছে, আৰু কৈছে যে জাকাত আদা কৰিলে আপোনাৰ মালটো হাৰাম নহয়। কিয়নো আল্লাহ তাআলা কৈছে যে তুমি তোমাৰ মালৰ জাকাতটো দিব লাগিব। নিদিলে তোমাৰ জাকাতটো যিমান হ'ব সিমান কি হ'ব, জাকাতৰ মালটো হাৰাম। যে আপুনি যিমান জাকাত আছে আপোনাৰ ঘৰত, সেই জাকাতৰ মালটো যদি নিদিয়ে তেনেহ'লে আপোনাৰ সেই পইচাটো হাৰাম হৈ যাব, জাকাতৰ পইচাটো হাৰাম হৈ যাব। সেই হাৰাম যদি আপুনি খায় তেনেহ'লে কৈছে যে এটা লোহাটো পাক ধৰক, লোহাটো পাক, আৰু জমিনটো কি নাপাক ধৰক। আৰু লোহাটো যদি মাটিত থৈ দিয়ে তেনেহ'লে লোহাটো কি হৈ যাব, ক্ষয় হৈ যাব। ঠিক তেনেদৰে আপোনাৰ জাকাতৰ পইচাটো যদি আপোনাৰ পইচাৰ লগত যদি থৈ দিয়ে তেনেহ'লে কি হ'ব, আপোনাৰ পইচাটো লাহে লাহে কি হৈ যাব, কমি যাব, বৰকত কমি যাব। সেইকাৰণে জাকাত দিব লাগে। জাকাত নাদিলে কি লোকচান হয়। প্ৰথমতে হৈছে আপোনাৰ মালৰ কি হ'ব, বৰকতটো কমি যাব। জাকাত নাদিলে আপোনাৰ ধনৰ বৰকত কমি যাব, আপোনাৰ ঘৰৰ বৰকতটো কমি যাব। দ্বিতীয়টো হৈছে যে আপোনাৰ কিয়ামতৰ দিনা আপোনাৰ কি হ'ব, শক্তিশালী হিচাপ হ'ব আপোনাৰ। আপুনি জাকাত কিয় নিদিলে, সেইকাৰণে আপোনাৰ কিয়ামতৰ দিন বহুত হিচাপ হ'ব। আপুনি আল্লাহৰ ওচৰত জবাব দিব নোৱাৰিব। 3 নম্বৰটো হৈছে যে আপোনাৰ কাৰণে আল্লাহ তাআলা কি ৰাখিছে, বহুত ডাঙৰ আযাব ৰাখিছে কিয়ামতৰ দিন, যে আপুনি জাকাত কিয় নিদিয়া, সেইকাৰণে আল্লাহ তাআলা কি কৰিছে, বহুত ডাঙৰ আযাব ৰাখিছে। তো আমি সকলোকে ক'ম যে জাকাত দিবলৈ, জাকাত আদা কৰিবলৈ। কোনোবাই যদি জাকাত মিছ নকৰে, মোৰ ভিডিঅ'টি চাই যে কোনোবাই জাকাতটো মিছ নকৰে, সেইকাৰণে মই ক'ম যে সকলোৱে যিমান টকা জাকাত ওলাই, আপোনাৰ বিজনেছ, আপোনাৰ পইচা যিমান আছে, আপোনাৰ ঘৰত কিমান গ'ল্ড আছে, কিমান লোফা আছে, সেইবিলাক গোটেইখিনি হিচাপ কৰি জাকাত দিব। জাকাতটো এনেকুৱা মানুহক দিব যি নেকি আপুনি ভাবে যে এই মানুহক জাকাত দিলে কি হ'ব, আমাৰ ফাইদা হ'ব। সেই মানুহে জাকাতটি লৈ পিনে কি কৰিব, গৰীবৰ মাজত ভাগ কৰি দিব। আৰু কিবা মিছকিন ফাউণ্ডেশ্যন আছে, কিবা এতিমখানা আছে, সেইবিলাকৰ মাজত জাকাত দিব। জাকাত দিলে বেছি ভাল হয়। তো আশা কৰোঁ বুজি পাইছে আৰু ভিডিঅ'টো মন দি চাইছে। তো ভাল লাগিলে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব ইনশাআল্লাহ। আসসালামু আলাইকুম।